প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ উদ্যোগত বিশ্ব প্ৰব্ৰজনকাৰী পক্ষী দিৱস উদযাপন। আজি বিশ্ব প্ৰব্ৰজনকাৰী পক্ষী দিৱস অৰ্থাৎ ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ড ডে। সমগ্ৰ বিশ্বতে প্ৰব্ৰজনকাৰী পক্ষীৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বিশ্বব্যাপী জনসজাগতা সৃষ্টিৰ মানসেৰে এই দিৱস প্ৰতি বছৰে মে' আৰু অক্টোবৰ মাহৰ দ্বিতীয়টো শনিবাৰে পালন কৰা হয়। ৱাটাৰ ছাষ্টেইনিং বাৰ্ড লাইফ বিষয়বস্তুক লৈ এইবেলি উদযাপিত উক্ত দিৱসটি প্ৰকৃতিপ্ৰেমী মঞ্চ অসমেও ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰে। কাৰ্যসূচী অনুসৰি মঞ্চৰ সভাপতি হিতেশ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত দৃশ্যশ্ৰাব্য প্ৰদৰ্শন কৰি প্ৰব্ৰজনকাৰী পক্ষী সংৰক্ষণ কিয় আৰু কেনেকৈ শীৰ্ষক বিষয়বস্তুৰ ওপৰত বিশদভাৱে বক্তব্য প্ৰদান কৰে। তৰাণী কলবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পুলিন ডেকা আৰু প্ৰধান শিক্ষক অতুল ডেকায়ো পক্ষী আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত আলোকপাত কৰে। পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সম্পাদক ধীৰাজ পাটৰ, ইৰেণ ডেকাকে আদি কৰি মঞ্চৰ কৰ্মকৰ্তাসকলে মত বিনিময়ত ভাগ লৈ ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত অনুপ্ৰাণিত কৰিবলৈ প্ৰয়াস কৰে। সদৌ শেষত প্ৰব্ৰজনকাৰী পক্ষী সংৰক্ষণৰ সংকল্প গ্ৰহণেৰে প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে অনুষ্ঠিত কৰা বিশ্ব প্ৰব্ৰজনকাৰী পক্ষী দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে। আমি সকলোৱে বিশ্ব প্ৰব্ৰজনকাৰী পক্ষী দিৱস উপলক্ষে সংকল্প লওঁ যে আমি সকলোৱে প্ৰকৃতিক সন্মান কৰিম, প্ৰকৃতিক ভাল পাবলৈ শিকিম, আমি আমাৰ চাৰিওফালৰ পৰিৱেশৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিম, আমি সকলোৱে সকলো জীৱৰ লগত সমান ব্যৱহাৰ কৰিম আৰু আমি সকলোৱে বৃক্ষৰোপণ কামত গুৰুত্ব দিম। প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ উদ্যোগত আজি তৰাণী কলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু জখিনীখাল প্ৰাথমিক বিদ্যালয়ে বিশ্ব পৰিভ্ৰমী চৰাই দিৱস উপলক্ষে যি কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচীয়ে মই ভাবোঁ এই কণ কণ ল'ৰা ছোৱালীসকল অৰ্থাৎ দেশৰ নৱপ্ৰজন্মসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিব প্ৰকৃতিৰ বিষয়ে, আৰু তেওঁলোকক প্ৰকৃতি সজাগ কৰি তোলাৰ কাৰণে প্ৰকৃতিপ্ৰেমী মঞ্চই যি কাৰ্য প্ৰচেষ্টা হাতত লৈছে তাক মই উদগনি জনাইছোঁ।